ইয়াৰ আগৰ ভিডিঅ'টোত মই তোমালোকক কৈছিলোঁ যে ৰেডক্স বিক্ৰিয়াৰ আমি এটা টপিক লৈছিলোঁ জাৰণ সংখ্যা উলিয়াৰ তোমালোকৰ কি আছে জানানে 6টা নিয়ম আছে সেই 6টা নিয়মৰ ভিতৰত তোমালোকক মই এটা নিয়ম শিকাই দিলোঁ অলৰেডি হৈ গ'ল এতিয়া আজি আমি 2 নম্বৰ নিয়মটো তোমালোকক শিকাবলৈ ওলাইছোঁ 2 নম্বৰ নিয়মটোত একচুৱেলি কি দিছে এনেকুৱা কি বস্তু আছে তো সেইটো আমি শিকি ল'ম তো তোমালোকে ভালদৰে চাই থাকিবা চাবা একেটা পৰমাণু থকা আয়নৰ ক্ষেত্ৰত আয়নৰ আধানৰ মাত্ৰাই হ'ল আয়নটোৰ জাৰণ সংখ্যা এতিয়া কি কথা কৈছে তোমালোকে চাবা চোৱা এইটো এটা আয়ন হৈ গ'ল Na+ এইটো এটা আয়ন গোটেইকেইটা আয়ন ইয়াতে এই টপিকটোত আমি আয়নহে ল'ম মনত ৰাখিবা হৈ গ'ল ইয়াত বহুত কেইটা আয়ন দিয়া আছে এতিয়া এনেকুৱা আয়নৰ জাৰণ সংখ্যা কি হ'ব আমাক সেইটো সুধিছে তো এতিয়া চাবা এই যিটো পৰমাণু আছে সেই পৰমাণুটোৰ ওপৰত যিটো তোমালোকৰ চাৰ্জ আছে সেই চাৰ্জটোৱে হ'ব তাৰ জাৰণ সংখ্যা যদি Na+ বা Mg2+ এনেকুৱা যদি আয়ন দিয়াই থাকে তেতিয়াহ'লে তোমালোকে কি চাবা যে এই পৰমাণুটোৰ ওপৰত তোমালোকৰ কি আছে চাৰ্জ কিমান আছে ইয়াতে চাৰ্জ প্লাছ মানে কি +1 তো ইয়াৰ জাৰণ সংখ্যা কি হ'ব Na+ ইয়াৰ জাৰণ সংখ্যা কিমান হ'ব জানেনে +1 কাৰণ ইয়াৰ ওপৰত কি আছে চাৰ্জ +1 আছে ওপৰত যি থাকে সেইটোৱে হ'ব তাৰ জাৰণ সংখ্যা যদি আয়ন হিচাপত দিয়াই থাকে তেতিয়াহ'লে তোমালোকৰটো বহুত সহজ হ'ব যেনে এতিয়া তোমালোকে চোৱা মেগনেছিয়ামৰ ওপৰত কি আছে 2+ আছে তো সেইকাৰণে ইয়াৰ জাৰণ সংখ্যা হ'ব কিমান +2 ওপৰত যি থাকে সেইটোৱে হ'ব তাৰ জাৰণ সংখ্যা একদম সহজ হয় Fe3+ তো ইয়াতে আইৰণৰ জাৰণ সংখ্যা কিমান হ'ব +3 Cl- তো ইয়াত জাৰণ সংখ্যা হ'ব কিমান -1 অক্সিজেনৰ ওপৰত -2 আছে সেইকাৰণে ইয়াৰ জাৰণ সংখ্যা হ'ব -2 তাৰমানে আমি এটা কথা বুজি পালোঁ যে সেই যিটো পৰমাণু আছে পৰমাণুটোৰ ওপৰত যিটো চাৰ্জ আছে সেইটোকে আমি কি বুলি ক'ম জাৰণ সংখ্যা বুলি ক'ম তো তোমালোকে মনত ৰাখিবা ইজিলি লিখিব পাৰিবা যদি তোমালোকক পৰীক্ষাত সোধে যে Mg2+ জাৰণ সংখ্যা কিমান বুলি যদি সোধে পৰমাণুটোৰ জাৰণ সংখ্যা কিমান হ'ব বুলি যদি সোধে তেতিয়া কিমান বুলি লিখিব লাগিব +2 বুলি লিখিব লাগিব কাৰণ তাৰ ইলেক্ট্ৰিকেল চাৰ্জ কিমান আছে +2 আছে তো ওপৰত যিটো সংখ্যা থাকে সেইটোৱে হ'ব তাৰ জাৰণ সংখ্যা কিন্তু যদি ধৰি লৈছোঁ তোমাক যদি এনেকৈ সোধে যে ছ'ডিয়ামৰ জাৰণ সংখ্যা কিমান তেতিয়া তুমি এই ছ'ডিয়ামটো অকলে আছে নে নাই মৌল হিচাপত পৰমাণু হিচাপত আছে নে নাই মুক্ত মৌল হিচাপত আছে নে নাই তো সেইকাৰণে ইয়াৰ জাৰণ সংখ্যা কিন্তু 0 হ'ব অকল যদি ছ'ডিয়াম সোধে তেতিয়াহ'লে জাৰণ সংখ্যা 0 হ'ব কিন্তু যদি ছ'ডিয়াম প্লাছ বুলি যদি কয় তেতিয়াহ'লে তাৰ জাৰণ সংখ্যা কিন্তু +1 হ'ব তো সেইটোৱে তোমালোকৰ ডিফাৰেঞ্চ চ' আয়ন হিচাপত থাকিলে তোমালোকৰ অত্যন্ত সহজ হয় যিটো ওপৰত থাকে সেইটোৱে তোমালোকে লিখিবা